আসসালামু আলাইকুম এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আমি আছোঁ দিয়ক। আৰু গাইছ, আজি নিহানৰ মনটো তামাম বেয়া হৈ আছে। আচলতে তাৰে কেৱল নহয়, আমাৰো মনটো আজি বহুত বেয়া হৈছে। মনটো তামাম বেজাৰ তাৰ আজি, কাৰণ আজি আব্বা গুচি যাব। সেইকাৰণে তাৰ মনটো বহুত বেয়া। চাওক কেনেকৈ বহি আছে। গাইজ চাব, আব্বা অহাৰ দিনাখন সি কিমান ফূৰ্তিত আছিলে। ফূৰ্তিত পূৰা জঁপিয়াই জঁপিয়াই গৈছে নহয় দৰজাখন খুলি দিবলৈ, আৰু দাদাক আনিব লৈ গৈ আছে। এয়া চাওক, দুইটাৰে কিমান মৰম। চাওক কি কি আনিছে, এইটো সি চেক কৰি আছে। গাইজ, মাছবোৰ দেখিছে না? এই মাছবোৰ আচলতে আব্বাই লৈ আনিছে। আমাৰ পুখুৰীৰে হয় মাছবিলাক। আৰু বহুত কিবা কিবি লৈ আনিছিলে, সেইবিলাক আৰু ভিডিঅ'ত কৰা নগ'ল। নিহানটো মাছবোৰ দেখি তামাম ফূৰ্তি, আৰু সি মাছবোৰে খেলিও আছে। এয়া চাওক, আব্বা মানে ভাত খাই থাকোঁতেও সি পিছ এৰা নাই। একেলগে বহি আছে, কেতিয়া খাব কেতিয়া খেলিব পাৰিব। ফাইনেলি আব্বাৰ খোৱা হ'ল, দুয়োটাই খেলি আছে। গাইজ, আব্বা আহাতে মই যিমান ফূৰ্তি পাইছোঁ, তাতকৈ সিহে বেছি ফূৰ্তি পাইছে। আব্বাৰ লগত একেলগে খোৱা, খেলা, পঢ়া, মুঠতে চব কামতে আব্বাৰ লগতে কৰিছে। গাইজ, এটা কথা মই সঁচাই বহুত আচৰিত পাইছোঁ। যিটো ল'ৰাই মোৰ বাহিৰে পানীখিনিও নাখায়, খুৱাই দিব লাগে, সেইটো ল'ৰাই এতিয়া মোৰ ওচৰতেই নাহে। মোৰো ভাল হৈছিল দিয়ক, মই অলপ ৰেষ্ট কৰিব পাৰিছিলোঁ। সঁচা গাইজ, দেখাতে দেখাতে আমি 4 দিন যে কেনেকৈ পাৰ কৰিলোঁ না, গমেই নাপালোঁ। এই ফূৰ্তি আৰু আনন্দৰ দিনবোৰ না সোনকালে শেষ হৈ যায়, সেনেকুৱা হেন লাগিছে। আহি গ'ল এতিয়া সেইটো মুহূৰ্ত, কষ্টকৰ মুহূৰ্তটো, যিটো সহ্য কৰিব পৰা নাযায়। সঁচাকৈয়ে কৈছোঁ গাইজ, এই বিদায়ৰ বেলাটো যে কিমান কষ্টকৰ হয়, সেয়া কেৱল আমি ছোৱালীবোৰেহে অনুভৱ কৰিব পাৰোঁ। আব্বা আজি গুচি গৈ আছে। সঁচা গাইজ, মনটো যে কিমান বেয়া লাগি আছে না। কি হ'ব বেয়া লাগি, উপায়তো নাই। এয়া হৈছে আমাৰ জীৱন। আপোন মানুহবোৰ আমাৰ ওচৰত আহিব যাব, এনেকেই চলিব লাগিব আমি। মোতকৈ না নিহানৰ মনটো আৰু বহুত বেছিয়ে বেয়া আছিলে, কাৰণ ইমান কেইদিন দাদাৰ লগত ইমান ধুনীয়াকৈ থাকিলে, খেলিলে। এতিয়া ল'ৰাটো আকৌ অকলশৰীয়া হৈ গ'ল। অ'কে গাইজ, আজিলৈ ইমানখিনিয়ে, বাই।